Welcome back to my YouTube channel, Thonjit Vlog. দিন ব্লগ দিয়া নাই ভাবিলো আজি এটা এনে নৰ্মেল ব্লগ দি দিওঁ মানে কি হৈছে এইকেইদিন কলেজ অহা যোৱা কৰিছোঁ সেইবাবে ব্লগ কৰিবই পৰা নাই এনে ভাবি দিলোঁ আজি এটা এনে নৰ্মেল ব্লগ দি দিওঁ এতিয়া মই গৈছোঁ চকত মোৰ অলপ কাম আছে চাই থাকক আজি ব্লগটো অলপ আহি পালোঁ চক এতিয়া কামখিনি কৰি ঘৰত যাব লাগে আৰু ব্লগ নিদিব পৰা মেইন কাৰণটো হ'ল কি মই সদায় কলেজ অহা যোৱা কৰিছোঁ সেইবাবে ব্লগ দিব পৰা নাই এতিয়া আৰু লাহে লাহে ব্লগ দিবলৈ আৰম্ভ কৰিম আৰু মোৰ কামখিনি কৰা হৈ গ'ল এতিয়া মই গৈছোঁ ঘৰত আৰু আজি আমাৰ ভণ্টি এজনীৰ বাৰ্থডে তাতো আহিব লাগিব মানে আমাৰ কাষতে দিয়কচোন এতিয়া দেখাম ব্লগ কোনজনী ভণ্টিৰ বাৰ্থডে মই আৰু এবাৰ কৈছোঁ এইটো জাষ্ট এটা নৰ্মেল ব্লগ মানে বহুত দিন ব্লগ দিয়া নাইতো সেইবাবে আজি আৰু তাত দি দিলোঁ নৰ্মেল আৰু এনে ঘৰৰ পৰা আকৌ আহিলোঁ মানে পূজাৰ মিটিং এটা তাত গৈছোঁ আমি আগতে সেইবাবে হেলমেট চেলমেট পিন্ধি নাই তিনিটা আহিছোঁ আৰু আহি পালোঁ চাওঁ মন্দিৰ কি সুন্দৰ মানে বনাইছে পেণ্ডেল চেণ্ডেল দি আছে পেণ্ডেল দি আছে ইয়াত চলি আছে মিটিং ইয়াত মানে বেছি আৰু ব্লগ চগ কৰা নাই বহুত মানুহ থাকে নে সেইবাবে আৰু কৰা নাই সেয়া দেখা পালে মিটিঙৰ পৰা আহিলোঁ এতিয়া মানে জন্মদিন থকা হাতত আহিলোঁ এতিয়া একো নাই 1 2 3 तब चाहे जिंदगी है মিটিঙৰ পৰা আহি ইয়াত সোমালোঁ য'ত বাৰ্থডে আছিল তাত মানে অলপ কিবা কানি কৰিব লগা আছিল কৰিলোঁ এতিয়া ঘৰত যাইছোঁ এতিয়া ৰাতি দেখাইছোঁ বাৰ্থডে এটা চিনেমেটিক চাই লগ ঘূৰি আকৌ ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी হৈ গ'ল এতিয়া মই এটা বস্তু দেখাই দিওঁ অনলাইনত অৰ্ডাৰ কৰা এইটো চাওক খুচ হৈছে এইগিলাই অনলাইন কৰাৰ সেই আৰু এইজনী আহিছে বাৰ্থডে কাৰ আজি কাৰ বাৰ্থডে হা কেক কোনে কাটিব হা সঁচাই নেকি আজি সকলোৱে হেপী বাৰ্থডে বুলি দিব কমেণ্টত বুলি দিব তুমি বাই বাই দি এইবাৰ ঘৰত যাওঁ আহিম আৰু ৰাতি অলপ দেৰিকৈ ना छिप छिपाए ऐसी ना छिप छिपाए ना छिप छिपाए ना छिप छिपाए बहकी सभी जुबां है हम हैं हजारों में কাটিব ধৰিছে এয়া এই মমবোৰ জ্বলাইছে এতিয়া চাই যাওঁ আৰু মিউজিকৰ লগত अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है মাক দিয়া তুমি মাক খুৱাই দিয়া মাক দিয়া বঢ়িয়া ভেৰি গুড तुम रह सके तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी যাব লাগে ঘৰত আহি গ'ল পায়স মিঠাই কেক এতিয়া খাই লৈ ঘৰত যাওঁ গুডু কেক কাটি কেনে লাগিছে সঁচাই এতিয়া কি কৰিছা হা
যদি আজি ভিডিঅ'টো এইখিনি আছিলে নে এটা নৰ্মেল ব্লগ দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ' বাই 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 বাই